হাই গাইজ, এতিয়া বানপানীৰ সময়তো ঘৰ বাৰী উঠোৱা বা ঘৰ বাৰী ডুবাই পেলোৱা আমি খবৰ পায়ে থাকোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যে এটি পজিটিভ খবৰ, যিটো নেকি মানে গৈ দেখি আপোনালোকৰ মনত পজিটিভ ভাৱ আহিব যে এজন মানুহে তেখেতৰ ঘৰটো পানীয়ে বুৰাই পেলোৱাত, আমাৰ মাজুলীৰ পৰিয়াল হয়, বুৰাই পেলোৱাত একেদিনাই তাৰমানে ঘৰ পানীৰ মাজতে ঘৰ এখন উঠালে। চোন কেনেকৈ উঠাইছে আপোনালোকে দেখি আপোনালোকৰ মনতো ভাৱ আহিব যে সঁচাকৈ লাচিত বৰফুকনে যেন একে ৰাতিৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিছিল। সেয়া বুৰঞ্জীত আমি পঢ়িবলৈ পাইছিলোঁ বা শুনিবলৈ পাইছিলোঁ, কিন্তু আজি মই আপোনালোকক বাস্তৱত দেখাব বিচাৰিছোঁ যে সেয়া নিশ্চয় লাচিত বৰফুকনৰ ৰাজ্য বা দেশ, লাচিত বৰফুকনৰ ৰাজ্যৰ মানুহ হয়। গতিকে আমি কিয় নোৱাৰিম, পাৰিমেই। এনেকুৱা মনোভাৱ যদি লয় তেতিয়াহ'লে আমি সঁচাকৈ আদৰ্শ এনেকৈ দেখুৱাব পাৰোঁ। চব কেনেকুৱাকৈ ঘৰ বনালে সেই ঘৰ মানুহ। থেংক ইউ।